Hey guys, মই ডেইজি আকৌ এবাৰ আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছো। আমি সকলোৱে পাৰ্চ লৈ ভাল পাওঁ। ময়ো পাৰ্চ লৈ ভাল পাওঁ। আমি বজাৰত নিজৰ মন পছন্দৰ পাৰ্চবোৰ বিচাৰি যাওঁ, কেতিয়াবা পাওঁ, কেতিয়াবা নাপাওঁ। মই ভাবিলোঁ যদি আমাৰ মন পছন্দৰ পাৰ্চ এটা ঘৰতে তৈয়াৰ কৰিব পাৰি, সেইকাৰণে ভাবিলোঁ এটা পাৰ্চ বনোৱা ট্ৰাই কৰোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সেইবাবে এইটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ কমেণ্টত জনাব, যাতে মই আপোনালোকক এনেকুৱাই নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰিব। পাৰ্চটো বনাবৰ বাবে মই পোনপ্ৰথমে এখন কাপোৰ লৈছোঁ। মই মুগাৰ কাপোৰ লৈছোঁ। আপোনালোকে যেনেকুৱা কাপোৰ ল'ব বিচাৰে তেনেকুৱাই ল'ব পাৰে। মই এতিয়া বৰ্তমান মুগাৰ কাপোৰ এখন লৈছোঁ আৰু মই দীঘলে বহলে 10 কৰি কাটিছোঁ। আপোনালোকক যিমান ডাঙৰ লাগে সিমান ডাঙৰ কৰি কাটিব পাৰে, কিন্তু আপোনালোকে ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে সকলোবোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ। কৈ আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।